আপুনি ক'ৰ পৰা আহিলে? আপোনাৰ তাৰমানে কামটো হোৱাই নাই। আপোনাক দেখোন মই কৈছিলোঁ আপুনি 15,000 টকা মোক দিলে আপোনাৰ কামটো কেতিয়াবাই হ'লহেঁতেন। টোপনি নিদিওঁ বুলি কোৱা নাই। মই সত্যপথত চলালোঁ, কোনো চিন্তা মই কাম নকৰোঁ, বুজিলি? আৰে খুৰা, আপোনাৰ ভালৰ কাৰণেই কৈছোঁ। আপোনাৰ বয়স হৈছে, আপুনি কিমানবাৰ অফিচলৈ অহা যোৱা কৰিব? আপুনি মোক 15,000 টকাটো দিলে আপোনাৰ কাম কেতিয়াবাই হ'লহেঁতেন। এতিয়ালৈকে নহয়, মই তাত পাতি কাঢ়ি তথাপিও মই নিদিওঁ। খুৰা, আপোনাৰ যদি বিশ্বাস কৰা নাই, মই এই অঞ্চলত বহুতো মানুহৰ কাম কৰি থৈ আৰে কি কৰে না আপুনি চাওকচোন, গাড়ী লাইচেঞ্চৰ পৰা আদি কৰি সকলোবিলাক কাম কৰিছিলোঁ। আপুনি মাত্ৰ 15,000 টকা দিলেই হৈ গ'ল। 15,000 টকা মই কিয় দিম? মই ইয়াক 15,000 টকা কিয় দিম? নিজৰ নামত কৰিব বিচাৰিছোঁ, তাতে ইয়াক 15,000 টকা দিব আপোনালোকে কওকচোন, ইয়াক মই 15,000 টকা দিব লাগে নে নালাগে? আৰে খুৰা, আপোনাৰ ভালৰ কাৰণেহে কৈছোঁ। কি ভালৰ কাৰণে কৈছা? সেইটো মোৰ কি ভালৰ কাৰণে কৈছা? আপুনি মোৰ কথাটো শুনিবলৈ চেষ্টা কৰক। 15,000 টকা 500 টকা দিম, 500 টকা দিম। 500 টকা জানো কাম হয়? খৰচ নাই নেকি? অহা যোৱা খৰচ নাই মোৰ? মোৰ কি খৰচ নাই? আৰে আপুনি 500 টকা দিলে কেনেকৈ হ'ব? কিয় নহ'ব? নহয়, আপুনি 500 টকা মই তোমাক বেছিয়ে দিছোঁ, বেছি। কি কৈছে হে বেছি হৈছে? আপোনাৰ পৰাহে মই কমকৈ লৈছোঁ। 15,000 টকা দিলে হ'ব। দেখিছে ইয়াৰ পাহাৰটো দেখিছে, ইয়াৰ টাপ দেখিছে, লেভেল ইয়াৰ 15,000 টকা দিব লাগে। আৰু আপোনালোকে মোক মেলি চাই আছে, এই পোহাৰটো কেনেকুৱা কৰিছে, এই 15,000 টকা দিব লাগে ইয়াত। আপোনাক সন্মান কৰিব খালেই মই কৈছোঁ, গম পাইছিলে না? মোৰ মাথা বেয়া। আপোনাৰ কষ্ট হয় কাৰণে মই কৈছোঁ। কষ্ট হওক। আৰে আপুনি 15,000 টকা দিলে আৰু অফিচলৈ অহা যোৱা কৰিব নালাগে নহয়। মই কৈছোঁ নে নাই? আৰে কিবা মোৰ কথাটো শুনিবলৈ চাই আপুনি 15,000 টকাটো দিলে। বৰদাদা কি হ'ল? এই নক'বা আৰু ভাই, এই মোৰ মাটিৰ কাম এটা আছে, কৰিব লাগে। তাকে আহিছিলোঁ, তাতে মাজতে ইয়াক লাগে বোলে 15,000 টকা। মই আপোনাৰ মাটি নাযায় হোৱাই নাই। দহটো মই ধোৱা নাই। মোক সদায় অহা যোৱা কৰে বুঢ়া মানুহ দুখো লাগে হে। এই 5 পাই আহোঁ। আৰু ইয়াক কি কৰিব? ইও কৰি দিব পৰা নাই। আৰে কৰিব পৰা নাই মানে পাৰেতো। এই 15,000 টকা লাগে ইয়াক। 15,000 টকা? আপোনাৰ পৰা কমহে বিচাৰিছে, বেলেগৰ পৰা 20,000 টকা লয়। কি কথা কোৱা সেইটো? শুনিলেতো শুনা দিয়া। কি কথা ক'লে? 20,000 টকা লৈ চব মানুহে চিনিয়ে পায় হে। এইফালে কলিয়ে চলাই চিনি পায়। মানে এই মানুহজন সদায় অফিচলৈ গৈ আছে, মাটি নিদি নামদাৰি হোৱা নাই। তাৰ কাৰণে ৰাস্তাতে লগ পালে, তেখেতে কৈছে কিবা এটা তিনিবাৰ মই কামখিনি কৰি দিম বুলি কৈছে। তেখেত ভাল মানুহ কোনে চিনি পায়। বেছি ল'ব লাগে বুলি কৈছে এখেতে। নহয় মানে চা, কাম এটা কৰি দিব, অফিচত যোৱা নাই, সেই মানুহটোৱে এক্সট্ৰাকৈ কৰি দিম বুলি কৈছে। কিবা এটা ল'বই লাগে। আপুনি কি কৈছে? মই দালাল? আৰে আপোনালোকে কি চাই ক'লে মই যে দালাল? আৰে 15,000 টকা তেখেতৰ সুবিধাৰ কাৰণেহে কৈছোঁ। তেখেতে অফিচলৈ যাব নালাগে, মোক 15,000 টকাটো দিলে মই কামটো কৰি দিম। সেইটো কথাই কৈছোঁ। আপুনি ক'ৰ পৰা আহিছে দালাল বুলি আছে? দিছোঁ আৰু কিবা এটা ৰাইজৰ আগত ক'ব নোৱাৰি নহয় চব কথা। আচ্ছা, দালাল মানে কি? দালাল মানে কি? ৰাইজৰ কি কথা মইহে শুনা আপুনি একে চৰে চুলি কেনেকুৱা কৰি পেলাম। কি কথা ক'ব? বুঢ়া মানুহটো অকলে অকলে পাই ঠগি খাবলৈ আহিছে। আৰে মই ঠগা নাই নহয়। আচ্ছা, যোনো কাম মই কৈছোঁ নে? এফালৰ পৰা আহি আছে, অটোটা আহি আছে, ৰাস্তাতে লগ পাই 15,000 টকা কৰিছে। একদম চিধা কথা। মই আপোনাক কামটো কৰি দিম বুলিহে কৈছিলোঁ। ঐ, পইচা এনেকৈ ঘোচ লৈ পেলাই কাম কৰি দিয়ে নেকি? গাঁৱৰ মানুহ তাত ঠগি খাবলৈ আহিছ। কি কোৱা? আপুনি 50 টকা? খুৰা ইহঁতৰ কথা নুশুনিব দেই, ইহঁতে মিছা কৈছে। 50 টকাত ক'ৰবাত কাম হ'ব পাৰে নেকি? 9,000 টকা তোমাৰ কথা শুনিবা, 50 টকা হ'ব বুলি ক'লে নুশুনি।
অসম চৰকাৰে এখন আইন উলিয়াইছে, অসম লোকসেৱা অধিকাৰ আইন। এই আইনখনৰ মতে যদি আপোনাৰ মাটিৰ নামজাৰি কৰিব যায় মাত্ৰ 50 টকা নহয় 60 দিনৰ ভিতৰত। এইখন আইন দেখিছেনে? অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী হৈছিলে 2019। এই আইনখনৰ মতে আপুনি মাটিৰ নামজাৰি কৰক, আপোনাক লাগিব খাজনা ৰচিদ আৰু জমাবন্দী কাগজ। কি কৰিব লাগিব? আপুনি খাজনা ৰচিদ আৰু জমাবন্দী কাগজ গৈ এই লোকসেৱা অধিকাৰ আইনৰ 50টামান সেৱা কেন্দ্ৰ বনাইছে। এই সেৱা কেন্দ্ৰত গৈ আপুনি এখন ফৰ্ম লওক, ফৰ্ম লৈ ফিল আপ কৰি পেলাই অফিচত জমা দিয়ক। মানে হৈ যাব, আপুনি পাপ পুস্তিকা ৰচিদো পাব 60 দিনৰ ভিতৰত। তাৰ উপৰি যদি আপুনি কোনযোগে কাৰোবাৰ লগত অফিচৰ বিচাৰে তেনে সেইটো হেল্পলাইন নাম্বাৰ ফোন কৰিব 1-800-348-3574। এইটো ফোন কৰিলে কৈ দিব যে আপুনি অমুকখিনি কাম কৰক, অমুকখিনি কৰক, আমাৰ অফিচলৈ আহক, সেইবিলাক দিয়ে। তাৰ কাৰণে এনেকুৱা দালালৰ ওচৰত তাৰমানে দৰকাৰ নাই। বাৰু তোমালোকৰ কথাটো বুজিছোঁ, এইটো ৱেব পৰ্টেল আছে বা হেল্পলাইন নাম্বাৰ আছে, এইখিনি বুজিলোঁ। কিন্তু তাৰ পিছতো যদি 60 দিনৰ ভিতৰত কাম নহয়, যদি 60 দিনৰ ভিতৰত নহয় তেনেহ'লে আপুনি জিলা উপায়ুক্তৰ ওচৰত গৈ এখন আবেদন দাখিল কৰিব পাৰিব কিয় যে মোৰ কামটো হোৱা নাই। তেতিয়া জিলা উপায়ুক্তৰ মানে 2 মাহ হৈ গ'ল, 60 দিন হৈ গ'ল, এতিয়ালৈকে মোৰ কামটো হোৱা নাই। তেনেকৈ যদি কাৰোবাৰ গাফিলতিৰ ফলত আপোনাৰ পৰা পইচা খাব বিচাৰিছে, তেনে পইচা পাতি হোৱা নাই, কামটো হোৱা নাই, তেতিয়া তেখেতক জেললৈ নিব, কমপ্লেইন কৰিব নামটো কি? মোৰ নাম ভাৰ্গৱ। আৰে মই খুৰা, মই কৈছোঁ আপোনাৰ কামটো মই কৰি দিম বুলি কৈছোঁ। আপুনি এইবোৰ জামেলাত নাযাব। এতিয়া যদি ফোন কৰি দিওঁ এতিয়া তই থানাত কিবা দিব পাৰিম, গম পাইছ? সঁচাকৈ বাৰু জেললৈ যাব লাগিব, একদিন নকৰিবি, একেচৰে ধপাতকৈ পৰি যাবি, গম পাইছ? এনেকুৱা কাম নকৰিবলৈ খবৰ খাই ক। মই শপত খাই কৈছোঁ, আজিৰ পৰা মই দালালি কাম এৰি দিম, ইয়াতে এৰি দিম। এইটো নকৰিব, গম পাইছ? হৈছে ৰাইজকো কৈ দে এনেকুৱা ভুল নকৰিবলৈ। ৰাইজ আপোনালোকে এনেকুৱা ভুল নকৰিব দেই, দালালৰ ওচৰলৈ কেতিয়াও নাযাব হা। আপোনালোকে অফিচিয়েলি কাম কৰিব, কম খৰচত কম দিনতে হ'ব। মোৰ দৰে দালালৰ ওচৰত নাযাব দেই কেতিয়াও। আপোনালোকৰ 50 টকাতে কাম হৈ যাব আৰু 60 দিনতে কাম সমাপ্ত হৈ যাব। মোৰ দৰে দালালৰ ওচৰলৈ আৰু আপোনালোকে কেতিয়াও নাযাব দেই। গতিকে আপোনাৰ অধিকাৰ, আপোনাৰ প্ৰাপ্য, আপোনালোকে প্ৰাপ্য, নিজৰ প্ৰাপ্য কেতিয়াও নেহেৰুৱাব। ধন্যবাদ। আমাৰ নাটকখন ইমানখিনিতে শেষ আছিলে। নাটকখনৰ মেইন উদ্দেশ্য আছিলে অসম লোকসেৱা অধিকাৰ যিখন আইন, এই আইনখনৰ মতে আপোনালোকে